আছে এইপিনে আমাৰ হেৰি আছে কলিতা আছে যি কি নহওক আমাৰ ইস্যুটো অন্য নহয় আজি ইলেকশ্যনটো চলি আছে নিৰ্বাচনী ইস্যুৱেই আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল 5টা লোকসভা সমষ্টিত গৈছে আৰু আমি দলৰ তৰফৰ পৰা পোৱা ফিডবেক মতে মোটামুটি 75+ ভোট হ'ব কিন্তু এতিয়ালৈকে ইলেকশ্যন কমিশ্যনে সঠিকভাৱে পাৰ্চেণ্টেজটো দিব পৰা নাই এইটো পাৰ্চেণ্টেজ হয়তো কালিলৈ আমি ৰাতিপুৱা বেলাহে সঠিক পাৰ্চেণ্টেজটো পাম এতিয়া এটা মোটামুটি এইটো আছে যি কি নহওক যে আজিও আমি প্ৰথম ফেজত যেনেকৈ ৰাইজে বিপুলভাৱে ওলাই ভোটদান কৰিছিল আৰু আজি দ্বিতীয় ফেজতো অসমৰ ৰাইজে এই 5টা লোকসভা সমষ্টিৰ ৰাইজে বিপুল হাৰত ওলাই বিপুল উৎসাহেৰে তেওঁলোকে ভোটদান কৰিছে আৰু ৰাইজৰ যিটো উৎসাহ দেখিছোঁ ভোটদানত এই উৎসাহৰ পৰা এইটো কথা স্পষ্ট হৈছে যে ৰাইজে বিজেপিৰ পৰিৱৰ্তন বিচাৰিছে আৰু তাৰ বিকল্প হিচাপে কংগ্ৰেছক ৰাইজে আঁকোৱালি ল'ব বিচাৰিছে ৰাইজৰ বডি লেংগুৱেজৰ পৰা আমি এই কথাটো আমি প্ৰমাণ পাইছোঁ আৰু যেতিয়ালৈকে আমি যিমান ফিডবেক পাইছোঁ ইয়াত কংগ্ৰেছৰ সপক্ষে অধিক ৰাইজে ভোট দিছে গতিকে মই দলৰ সভাপতি হিচাপে আপোনালোকৰ মাধ্যমেদি এই 5টা লোকসভা সমষ্টিৰ সকলো ভোটদাতা ৰাইজক আমি অভিনন্দন জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আৰু এই বিজেপিয়ে যদিও তেওঁলোক শেষৰ ফালে অতি হতাশগ্ৰস্ত হৈ গৈছে ধন জন বাহুবল আৰু গোটেই দুইটা চৰকাৰ তাত ব্যৱহাৰ কৰিছে প্ৰধানমন্ত্ৰী মোদী একাধিকবাৰ আহিব লগা হৈছে আৰু নিৰ্বাচনটোত বিজেপিৰ অসমৰ দুজন নেতা বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ উদ্ভট আৰু অতি সাম্প্ৰদায়িক